So hey guys, second welcome back. Aji a video lagi yo. Masenge mari asa. Corona. So corona karone আর গাইস আরে মানুহ পুয়া বাজাৰ কৰিব আহে আমি প্রাইস বাজাৰ কৰিব এটা মততে 12টা মান বাজিল থাকে সো এতিয়া আমি আছো ইখিনি নলবাৰী জিলিগনি ন জিলিগনি আছো সো ইয়াতে কি কিনি দিছো তাই মই শোল মাছ খাই ওলাইছে সো এটা আমি শোল মাছ বিচাৰি দিছো সো না বাজাৰখন দেখাই দিছো অলপ শোল মাছ নাই নি শোল মাছ নিয়মব্ৰ নাই শোল মাছ লোকেল মুরগি লাগবে নি লোকেল মুরগি আমি লোকেল না খাও আমি মানে হে খাও এ সরে খাও আমি কয়লার খাও কয়লার আমি বয়লার খাও বা বয়লার হজলি ওহো মাছ এই শীতল আছে না লাগিয়া আলু বা বললি কিমান কি ওজনৰ হলো কি লাগে কি মাছ লাগে 6.5 কেজি নি বা শোল মাছ আছে নেকি শোল আছে নি শোল ये पानी से नहीं सिक्का लाग मासे ये होल सा होल तो मासर भंडार याते ये होल देखो आ रहे हैं Hole নাই দে আজি দৈ নাই কি ক দৈ হেলমেট কিয় পিন্ধা নাই তই হ্যাঁ গাড়ী আনা নাই হেলমেট কিয় পিন্ধো আজিকালি নতুন ছবি দিছি নহয় খোজকাঢ়ি গেলে হেলমেট লাগে হয় নেকি ঠিক আছে তো এতিয়া আমি যাই আছো বজাৰৰ মাজত এয়া আমাৰ বিখ্যাত নলবাৰী লেতেৰা বাজাৰখন য'ত কি লেতেৰা লাগিব তোৰ কাৰণে লেতেৰা হ'ব পাৰে হা তোৰ কাৰণে লেতেৰা হ'ব নাই আমি চাফা চলি আমি তো চাফাই দেখো আরে বহুত নতুন আছে আপুনি কিমান কিনবনে ব্ৰ মই মাছ কিনিব আহিছো মাছত তো ইফালে নাই মাছত 10 টকা ইফালে আছিল কিনিব অকাত নাই পুখুৰীতে মাৰিম মাছ এটা নলবাৰী পুখুৰীটো তো এইটো হল নলবাৰী গলি এটা না গাইস ইয়াতে ফ্ৰেছ মানে বিলাহী চিলাই পাব প্লাছ তৰকাৰী পৰা ফ্ৰেছ ওলাই আছে আৰু গাইস এটা বস্তু দেখাই দিছো চলি বাজাৰত কুমাছ এটা পিন্ধিনে বাজাৰ কৰিব হৈছে তো মাছৰ এডিখন ক'ত আছিলে বজাৰখিনি চলো গাইস welcome back to my YouTube channel তো আপুনি কিবা ক'ব বাজাৰ কৰিব আহিছিল এতিয়া চাও 10 কেজি মাছ পাও নেকি 10 কেজি মাছ কি কৰবা বিছে 10 কেজি মাছ মানে মই একলে 5 কেজি লাগে আৰু 5 কেজি বিলাই কি গটা বাজাৰখন দেখাই সব ইয়ানো কি মাছ লাগে ও মাছ এইটো সাইড করবি নাকি ভিডিও ভাই মানুষ গাইস মানুষ তো গাইস চাব পাৰে বজাৰৰ মাজত ছাত্ৰী ইউটিউবাৰ ইনষ্টাগ্ৰামৰ ৰিলছ বনাব আহি বজাৰ পালে 390 টাকা মাছ চাব পাৰে আৰু গাইস আপোনালোকৰ আজি মই নিজৰ বজাৰখন দেখাই আছো এই মালিক মই ৰাখছো এই যো কি লাগে কি লাগে তোমাক হা
Yo guys. ইফালে চাও বলো হেৰি কৰিম ব'লা এই তাতে গাড়ীত বহাই দিম ব'লা তো এইখনে হ'ল মাছ বজাৰ আৰু হলৰ এই চেঙাৰ হলৰ দাম কি হলৰ দাম কি হা কিমান হ'ব তোৰ কিমান হ'ব এইটো কিমান বা 380 ৰকম চালান দাম দিছো আমি চালান দাম দিছো ঠিকে আছে ইমান অলপ ডাঙৰ হ'লে ভাল হ'ব দে Medicine happening guys. Medicine happening. Yeah guys. হল মাছ বিচাৰি হল মাছে চিনি নাপায় এই মহান ব্যক্তিজনে হল মাছ চিনি নাপায় হল মাছ কিনবা আহিছি হল মাছ আপোনালোকে চিনি পায় হা চবে চিনি পায় এতিয়া আহিছো ইয়াত আৰু মাংস দোকানত আহি গ'লো চ' আজি সৰু সৰু মাংস নাই দিয়ক গাইছ আজি চব ডাঙৰ ডাঙৰে চ' এইখিনি ইয়াত নলবাৰীৰ একদম মেইন বজাৰ চাওঁ আৰু মাংস গাইছ খাবা মাংস চাংস লাগিলে আহিব পাৰিব ইয়াতে এতিয়া অলপ ঘৰত আহিলোঁ চ' দিনটো বজাৰ চজাৰ কৰি কিনে ঘৰত বস্তু চস্তুখিনি দিলোঁ দি কিনে এতিয়া মানে ঘৰত আহিলোঁ আৰু এতিয়া মানে অলপ লগৰ ল'ৰাবিলাক অলপ মানে আউটিঙৰ কাৰণে যাওঁ চ' আহি আছে চ' নিয়ম ব্ৰ হাই গাইছ দিছ ইজ নিয়ম ব্ৰ আজি মোৰ তাতে ভাত চাত খালে কেনেকুৱা লাগিল খাই কিনে ব্ৰ ভাত চাত খাই কিনে কেনেকুৱা লাগিল চ' এতিয়া অলপ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ চ' এতিয়া আমি অলপ ফুৰিবলৈ যাওঁ না কি কয় গাইছ তো বলক গাইছ আমাৰ লগত এনেকৈ অলপ ফুৰি চুৰি আহি কিনে মই গোটেইকেইটাকে মই নিজৰ লগৰ মই ঘৰত আমন্ত্ৰণ জনালোঁ বিহুৰ কাৰণে আৰু গাইছ দেখছি না অহাৰ লগে লগে মই অলপমান একদম মাংস ভাজা দিছি গোটাই আমাৰ কাৰণে হপৰে হপৰে খাবা ধৰিছি বে আৰ কিনো কম বিহুৰ বতৰ মাংসৰ বতৰ উৰুকাৰ বতৰ যাৰ বিন্দাছ খা চ' গাইজ এনেকৈ আমাৰ দিনটো আজি মানে পাৰ হৈ গ'ল আৰু গাইজ এনেকৈ মই আপোনালোকক দেখালোঁ আমাৰ নলবাৰী বজাৰখন চ' ইয়াতে মানে ডাঙৰ বজাৰে হয় মাছৰ আটাক কৰে চ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এই ফুকৰকেইটাক যদি আপোনালোকে ভাল পাইছে দেন চাই থাকিব দেখা নাই কেনেকৈ খাব দিছে চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'